সকলৰ সামাজিক সাংস্কৃতিক প্ৰেক্ষাপটৰ ওপৰত এদিনীয়া আলোচনা চক্ৰ আৰু সম্বৰ্ধনা অনুষ্ঠান। উচ্চৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক হৰিলাল বস্তি আৰু ৰংনিহাল পথাৰ ভিডিপিৰ সম্বৰ্ধনা। ডিফুত এইছএলচিত বিভিন্ন দলৰ ২৬ গৰাকীৰ যোগদান। নমস্কাৰ, আজি প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই বৰষা বৰদলৈ। সদ্য ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক ডিফু থানা এলেকাৰ হৰিলাল বস্তি আৰু ৰংনিহাল পথাৰ গাঁওৰক্ষী বাহিনীৰ যৌথ উদ্যোগত শুকুৰবাৰে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ডিফু হৰিলাল বস্তি স্থিত আব্দুল মতিন তালুকদাৰৰ বাসগৃহত ডিফুৰ সচেতন যুৱক আকিব আহমেদে আঁত ধৰা আৰু নুৰুল ইছলামৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত ডিফু চহৰৰ বিভিন্ন ঠাইৰ ৩৩ গৰাকী ছাত্ৰ-ছাত্ৰীক ফুলৰ থোপা, অসমীয়া গামোচা, অভিধান, সম্বৰ্ধনা পত্ৰ আৰু কলমেৰে সম্বৰ্ধনা জনোৱা হয়। ছাত্ৰ-ছাত্ৰীসকলে সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত বহিবৰ বাবে চেষ্টা কৰিব লাগে। সম্বৰ্ধনা অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সাংবাদিক ছাইদুল ইছলামে তৃণমূল পৰ্যায়ৰ পৰাই আগবঢ়োৱা প্ৰচেষ্টাৰ বাবে শলাগ লোৱাৰ লগতে হৰিলাল বস্তি আৰু ভিডিপিৰ বশৈবীয়া সকলক্ৰমে আব্দুল মতিন তালুকদাৰ, তাজেল হক বৰলস্কৰ, নুৰুল আমিন আৰু প্ৰজেশ তকবী আৰু গোলাপ খান লগতে স্থানীয় সচেতন ব্যক্তি আব্দুল কৰিমকো প্ৰশংসা কৰে। KSF কেন্দ্ৰীয় সমিতিৰ উপসভাপতি পল টেৰাং আৰু KSR কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক মণিৰাম টেৰণ, ভিডিপি ডিফু থানা কমিটিৰ সভাপতি হেমাৰী টিমুং, উপদেষ্টা কুমসিং টেৰণেও শিক্ষাৰ ওপৰত গঠনমূলক আৰু বহুমূলীয়া বক্তৃতা প্ৰদান কৰে। কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিমাছাসকলৰ সামাজিক সাংস্কৃতিক প্ৰেক্ষাপটৰ ওপৰত এটি আলোচনা চক্ৰ আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈ যায়। ডিমাছা সাহিত্য সভা কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি ফণী ভূষণ হাফলংবাৰৰ সভাপতিত্বত ডিফু ক্লাবৰ সভাকক্ষত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কাৰ্যসূচীত পুৱাৰ প্ৰথম অধিৱেশনত ডিমাছা সাজপাৰ, পৰম্পৰা, কলা সংস্কৃতিক, পূজা পাৰ্বণ, ৰীতি-নীতি আদিৰ ওপৰত বিস্তৃতভাৱে আলোচনা হয়। বিয়লি দ্বিতীয় অধিৱেশনত ডিমাছাসকলৰ পৰম্পৰাগত অতি পুৰণি গীত মাত দূৰদৰ্শন, ৰেডিঅ' আদিত সম্প্ৰচাৰ হৈছে নে নাই তাৰ ওপৰত আলোচনা কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত পৰিদৰ্শিতা দেখুওৱা ডিমাছা শিল্পীসকলক ধন্যবাদ জ্ঞাপন কৰিছে। আজিৰ সভাত নাগালেণ্ড, ডিমা হাছাও, হোজাই, পশ্চিম কাৰ্বি আংলং, নগাঁও আদিৰ শিল্পীসকলে অংশগ্ৰহণ কৰাৰ লগতে DHU, ADSU, JNS, DRF আৰু DLDH সংগঠনৰ নেতা কৰ্মীসকল উপস্থিত থাকে বুলি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ডিমাছা সাহিত্য সভাৰ সভাপতি ফণী ভূষণ হাফলংবাৰে জানিবলৈ দিয়ে। অনুষ্ঠানটো ডিমাছা কালচাৰৰ ওপৰত আমি এই মানে চিম্পজিয়ামখন অৰ্গেনাইজ কৰিছোঁ। আপোনালোকে জানে অসমত ডিমাছা কছাৰী এটা জনাজাত এটা অতি পুৰণি এটা জাতি। তেওঁলোকৰ নিজৰ কলা কৃষ্টি সকলো এতিয়াও আছে, কিন্তু এটা সময় আছিল যে আমাৰ কলা কৃষ্টি হেৰাই যাব, এনেকৈ এটা সময় আহিছিল। গতিকে আজিৰ উঠি অহা শিক্ষিত ল'ৰা ছোৱালী আমাৰ ৰাইজে এইবোৰ লাগি এই কৃষ্টি মানে আকৌ মানে পুনৰুজ্জীৱিত কৰাত মানে চেষ্টা লৈছে। গতিকে আমি কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ ইয়াৰ মানে জোনেল কমিটি হিচাপে ডিমাছা সাহিত্য সভাৰ এই আজিৰ অনুষ্ঠানটো আমি মানে অৰ্গেনাইজ কৰিছোঁ। আৰু আগতেও কৈছোঁ যে এইটো পিয়ৰলি ডিমাছা কলা কৃষ্টিৰ ওপৰত মানে আজিৰ অনুষ্ঠানটো। কাৰ্যসূচী কি থাকিব? কাৰ্যসূচী প্ৰথম আমাৰ যিটো ফাৰ্ষ্ট ছেশ্যন যিটো আমি লৈছোঁ, তাত আমাৰ ডিমাছাৰ নিজৰ ট্ৰেডিশ্যনেল ড্ৰেছ, তাৰপিছত এই ড্ৰেছৰ লগত আমাৰ নিজস্ব যিটো কলা কৃষ্টি, ইভেন পূজা পাৰ্বণ
ৰীতি নীতি গোটেইখিনি মানে প্ৰথম ছেশ্যনত আমি সামৰি লৈছোঁ ছেকেণ্ড ছেশ্যনত আমাৰ ডিমাচা মিউজিকৰ ওপৰত হ'ব য'ত মানে অতি পুৰণি আমাৰ ট্ৰেডিশ্যনেল মিউজিকৰ পৰা আপ টু ডেট লগত আমাৰ ৰেডিঅ' চেণ্টাৰত টিভি চেণ্টাৰত বা বিভিন্ন মিডিয়াত আমাৰ ডিমাচা অনুষ্ঠান কেনেকৈ প্ৰচাৰ হৈ আছে আমি সেই লাইনত কিমান আগবাঢ়িছোঁ এই গোটেইখিনি কথা লৈ আমি মানে আলোচনা কৰিম এতিয়া আৰু তাত প্ৰায় 75 ডিমাচা আৰ্টিষ্টসকলক আমি মানে সম্বৰ্ধনা জনাম আজি আমি তাত ফক মিউজিকৰো থাকিব কোনোবা পেইণ্টাৰো আছে কোনোবা ভাল বাঁহ বেতৰ কাম কৰে কোনোবা ভাল গান গায় এই চবক আমি মানে গোটেই অসমৰ পৰা বৰাকবেলি আছে ডিমা আছে ইভেন নাগালেণ্ডো সামৰি লৈছোঁ তেওঁলোকক আমি সন্মান ব্যক্তি হিচাপে কাৰোবাক মাতিছে নেকি আপুনি কি ক'লে ব্যক্তি হিচাপে আজি কাৰোবাক আমি তেনেকৈ কাকো মাতা নাই আমি প্ৰিফাৰেঞ্চ দিছোঁ তেওঁলোকে এই লাইনত জড়িত গতিকে আমাৰ মিটিঙত কোনো এপইণ্টেড স্পীকাৰো নাই কোনো VIP নাই আমি চবেই VIP চবেই মানে এপইণ্টেড স্পীকাৰ আৰু চবৰ মতামত আমি মানে হেৰি কৰিছোঁ আৰু কালেকশ্যন কৰিছোঁ আৰু ইয়াতে ধৰক আমি কাৰ্বি আংলঙতো আছোঁৱেই এইফালে ষ্টেট হিচাপে নাগালেণ্ডৰ পৰা এইফালে বৰাকবেলিৰ পৰা ডিমা হাছাও তাৰপিছতে আমাৰ ৱেষ্ট কাৰ্বি আংলং আৰু হোজাই ডিষ্ট্ৰিক্ট নগাঁও ডিষ্ট্ৰিক্ট লগতে ডিফুৰ পৰা সাইদুল ইছলাম ৰিপৰ্ট 365 নিউজ ইণ্ডিয়া Sir Singh Bey, Central Youth Wing Secretary. যোৱা 4 জুলাইত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন পুনৰ অনুষ্ঠিত কৰিবলৈ বৃহৎ প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচীৰে ডিফু চহৰৰ আকাশ বতাহ কঁপাই তোলাৰ পিছত আজি ডিফু লুৰলাংছ খেলপথাৰত অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্স চমুকৈ APHLC দললৈ গণ যোগদান কৰে বিজেপি কংগ্ৰেছ আৰু ASDCৰ দলৰ 26 গৰাকী সদস্যই APHLCৰ সভাপতি অৱসৰপ্ৰাপ্ত IS বিষয়া JI কাঠাৰৰ উপস্থিতিত যোগদান কাৰ্যসূচী সম্পন্ন হয় আজিৰ যোগদান কাৰ্যসূচীত বিগত পৰিষদীয় নিৰ্বাচনৰ পট দণ্ডিতা কৰা প্ৰাৰ্থী ৰাজেন টিমুং কুৰচিং টিমুং ৰাজেশ টিছো ৰবি সিং ৰংহাং ধনীৰাম টেৰাং কং ৰংপি চেমছন টেৰন উপস্থিত থাকে আজি প্ৰাইম টাইমৰ পৰা মই বিদায় লৈছো চাই থাকিব 365 নিউজ ইণ্ডিয়া